Prithviraj Narayan Dev Mech मानसि बिथाङा बर'ना कच मानसि बिथांखौ BTR नि सुबुंफोरा क्लियार जानो गोनांथि दङ बिथाङा जोबोद उन्दै गथ' जानानै गावखौनो गेजेरनि मानसि एबा फोनांजाब मानसि लायो बिथाङा जायखिजाया जाथायखौ गोख्रों जाहोन खालामनानै लायो बबेबा मोनसे राजखान्थियारियाव फैसा आर्जिना लानो नाजायो बे गोख्रों बाथ्राखौ जों बुङाखै बे बाथ्राखौ बुंदों BTR नि मावफुं सोद्रोमा राकेश ब्रह्म बिथाङा बुंबावदों फै BTC बिसायख'थियाव सालायखाथिनिफ्राय टिकेट हाग्रामानिफ्राय नायगिरदों बेखायनो बिथाङा हाग्रामा एबा BPF राजखान्थि हानजाखौ गोजोन होनो थाखाय बिथाङा प्रमोद बर'खौ जानला मोनला बाथ्रा दङ गोबांबार बिथाङा समाजारि बिजोङाव नुनो मोनदों जौ फां जानाय बै समावनो हरनि समावबो गिदिर गोसोम ससमा गाननानै गावखौनो राजा बायदि दिन्थियो जों मेगन बिथाङा खोथा बुंनो हाया बांद्राय निसा लाग्रा जायोब्ला बिदि जाखायो बेखायनो बिथांखौ रिहेब सेन्टाराव लांनो नांगौ बिथांखौ BTC नि मानसिफोरा रावबो सिनाया बे गोख्रों बाथ्राखौ लानानै जों राकेश ब्रह्म बिथाङा जानिया फैदो बिथाङा मा बुंदों आबुङै नोंथांमोननि गेजेराव लाबोदों এই সময়ত মই হেতুৱে কথা কম আমি দেখা পাইছো তেখেতে বহুত সময়ত আমাৰ BTR চৰকাৰক লৈ পেলাই তাচ্ছিল্যা বক্তব্যবিলাক দি আছে কিন্তু মই যিমানটোলে তেখেতক জানো প্ৰথমতে মই তেখেতক সুধিব বিচাৰো যে তেখেতে আসলতে বড় মানুহ না বোলে কোচ মানুহ এই বস্তুটো অলপ আমাৰ BTR বাসী ৰাইজত ক্লিয়াৰ হৈ যাব লাগে আৰু দ্বিতীয়তে আমি তাক বহু সৰু ল'ৰা বুলি জানো আৰু বহু সময় তেখেতে সৰু ল'ৰা হ'লেও তেখেতে নিজকে মধ্যস্থতাকাৰী বুলি কৈ লয় আৰু আমি মধ্যস্থতাকাৰীৰ যোনটো মিনিং ইয়াৰ অৰ্থটো আমি আসলতে হিন্দীত বিজুলীয়া বুলি আমি গম পাওঁ আৰু এই ব্যক্তিবিলাকৰ কামটো তেনে ধৰণৰ হয় তেখেতসকলে দুই সাইডৰ পৰা জীয়াই থাকাৰ এটা মানে জীয়াই থাকাৰ কাৰণে যি ৰাস্তা সেইটো নিজৰ ৰাস্তা নিচিনা ধৰি লয় তো এই খবৰ ক'ব পাৰোঁ সময় আহিলে তেখেতে তেনেকুৱা ইস্যু লৈ পেলাই এইটো এটা বাৰ্নিং এটা ইস্যু কৰি পেলাই কোনোবা এটা ৰাজনৈতিক দলৰ পৰা টকা অৰ্জন কৰা এটা চেষ্টা কৰে আৰু বহুত সময় আমি দেখা পাইছোঁ আৰু আমি সেইটো নিজেও জানো যে অহা আমাৰ যোনটো BTC ইলেকশ্যন আছে BTR ইলেকশ্যন আছে সেই সময়ত তেখেতে এইবাৰ চালাকাটিৰ পৰা টিকেট বিচাৰি আছে BPFৰ পৰা এইকাৰণে BPF প্ৰধানক সন্তুষ্ট কৰাৰ কাৰণে এই সময়ত তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াক বিভিন্ন কথাবিলাক কৈ আছে আৰু আমি ভাবোঁ বহু সময়ত আমি সেইটোও দেখা পাইছোঁ তেখেতে মদ ভাং খোৱা আমি ছ'চিয়েল মিডিয়াতে দেখা পাইছোঁ আৰু সৰু বয়সত যিহেতু মদ ভাংটো তেখেতে বহুত লৈ ল'লে আৰু নিজকে ৰাজা বংশ বুলি পৰা অহা বুলি তাৰ যোনটো কথা কোৱা ষ্টাইল তাৰ যোনটো পিন্ধা উৰাৰ ষ্টাইল ৰাতি হ'লেও চশমা ডাঙৰ কৰি পিন্ধি পেলাই সদায়ে চশমা ডাঙৰ পিন্ধি পেলাই ৰাইজক কথা কয় চকুৰে চকু চাই পেলাই তেখেতে একচুৱেলি ৰাইজক কথা ক'ব নোৱাৰে আৰু তেনেধৰণৰ বেছি এলকহলিক যদি হৈ যায় মানুহে কেতিয়াবা ভ্ৰম হৈ যায় আৰু আবুল তাবুল কথাবিলাক কয় এইকাৰণে তেখেতক ৰিহেব চেণ্টাৰবিলাকত নিব লাগে তেখেতে ৰাজা খানদানৰ মানুহ বুলি কয় তেখেতৰ বহুত হয়তো আৰু সৰু সুৰা ৰাজা থাকিব পাৰে আমি নাজানো ৰাজা কেনেকুৱা আমি দেখাও পোৱা নাই ৰাজা তেনেকুৱা হয় বুলি আমি ভাবও পৰা নাই মূল কথাটো হ'ল কি BTR বাসী ৰাইজে তেখেতক আজিলৈ চিনি নাপায় সি কোন হয় আৰু কিহৰ হৈ কাম কৰি আছে এই কথাটো আমাৰ মনত প্ৰশ্নটো উঠে তেখেতক আজি BTRৰ ৰাইজে চিনিয়ে নাপায় তেখেতক ক'লেও নহয় তেখেতৰ নিজস্ব এটা পৰিচয় আছে বিজুলীয়া আৰু বিজুলীয়াৰ পৰিচয়টো আম ভাষাত ক'ব গ'লে মানে দালাল শব্দৰ লগত জড়িত কৰা হয় মই তেখেতক দালাল বুলি কোৱা নাই কিন্তু ৰাইজে কিন্তু দালাল বুলিহে মানে বিজুলীয়া মানুহক মধ্যস্থকাৰীবিলাকক ধৰি লয় তেতিয়া তেনেকুৱা মানুহৰ পৰা BTR বাসী ৰাইজে যে কিবা কথা শুনিব লগা আছে সেইটো মই নাভাবোঁ কাৰণ BTR বাসী ৰাইজে আজিকালি উন্নতি বিচাৰে মানুহে এতিয়া চন্দ্ৰত গৈ পাইছে ডাঙৰ কথা চিন্তা কৰি পেলাই এই অঞ্চলবিলাকত কেনেকৈ উন্নতি কৰা যায় খেতিয়কবিলাকক কি ধৰণৰে আমি ধানৰ দামটো 1000 টকালৈ অহা বছৰত কৰা যে আমাৰ চিন্তা ইয়াত আমি কাম কৰি আছোঁ আমাৰ ল'ৰা ছোৱালীবিলাকক কেনেকৈ ডক্টৰ DC ইঞ্জিনিয়াৰ বনাম সেই কথাবিলাক ইয়াত আমি কাম কৰি আছোঁ কিন্তু তেখেতক দেখা পাওঁ যেতিয়ানে মুছলমান সমাজৰ কিবা এটা ইস্যু এটা আহে তেখেতে তাতে জাপ মাৰি পেলাই কোনোবা কোণাৰ বাৰী কোণাৰ যাই পেলাই নিজৰ পেজত বহুত কথা কৈ ফুৰে মই ভাবোঁ তেখেত এটা জকাৰৰ দৰে মানুহ
আৰু মেণ্টেল ইলনেছটো হয়তো তেখেতৰো হৈছে কাৰণ সৰু বয়সত বহুত কাম কৰিছে তেখেতে কেতিয়াবা নাগালেণ্ডত না মণিপুৰত AK-47ৰ দাম তেখেতেও খবৰ লৈ আহিছে ৰাইজক কৈছে ইমান টকাত পায় বুলি আমি নিজে শুনিছোঁ তে এনেধৰণৰ ব্যক্তিক আজি যে VTR ৰাইজে কিবা এটা শুনিব 1 ইঞ্চি বা এটা চুলিৰ বৰাবৰো মই এইটো আৰু তেখেতক এইটো মই দিব নোৱাৰোঁ गाव गावनि देहाखौ गोग्गो आरो गोख्रों खालामनो गोसो गुदुं लाइमोन एबा सुबुंफोरनि थाखाय मोजां खौरां क'क्राझार सोहोरनि खोदोमथलायाव लानानै फैदों फिट सिटी मुंनि मोनसे जिम सेन्टार सोरांस्रि नार्जारिनि गोदानै बेखेवजानाय फिट सिटी मुंनि जिम सेन्टाराव फैनानै नोंथाङा नोंथांनि देहाखौ गोग्गो आरो गोख्रों खालामना लादो अब्ला मानोथो गोबाव खालामखो नोंथाङा थाबैनो फिट सिटीआव एडमिशन लाहैदो आबुंसिनै मिन्थिनो थाखाय 7896710934 नङाब्ला 9706677961 मबाइल नम्बराव कल खालामनो हागोन